নমস্কাৰ, স্বাগতম জনাইছোঁ ফৰিদা কিচেন ব্লগলৈ। আশা কৰোঁ চবে ভালে আছে, মোৰো পিছে ভাল। আজিৰ ভিডিঅ'টো দেখাব লৈছোঁ সহজ পদ্ধতিৰে কচুলতি ৰেচিপি এটা। তেনেকুৱা মানুহ আছে যে কচুলতিটো খাবলৈ খুবেই ভাল পায়, বনাবলৈ ভয় কৰে, কিজানি ডিঙি ধৰে বা ডিঙি খজুৱায়। এইসকলে এই পদ্ধতিটোত বনালে সোৱাদটো দুগুণ পাব আৰু ডিঙিটো নধৰে। দেৰি নকৰি আহকচোন চাই লওঁ ৰেচিপিটো। চাফা কৰি গৰম পানীৰে ধুই লৈছোঁ। তাত মই সৰিয়হ অকণ, কেঁচা জলকীয়া আৰু নহৰু লৈ মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। পান এটা পাতিত মই মছলাখিনি ৰেডি কৰি লৈছোঁ। মই হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি মছলা লৈ লৈছোঁ। কচুলতিখিনি দি দিব লৈছোঁ আৰু কচুলতিখিনি ভালদৰে মই গৰম পানীৰে ধুই লৈছোঁ। মই আলু কাটি থোৱা আলু দি দিছোঁ। সেইখিনি মই ভালদৰে মিলাই লৈ অলপ দেৰি কাৰণে মই ঢাকি থৈছোঁ 5 মিনিট কাৰণে। আৰু এয়া মোৰ ৰেডি হৈ গ'ল কচুলতি ৰেচিপি। ৰেচিপিটো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।